আজি তিল গাহৰি খাওঁ বোলো প্ৰাইজ কথাটো মানে এনেকুৱা আজি কেইবাদিনো হ'ল ৰেচিপি ভিডিঅ' বনোৱাই নাই তাকে বোলো হিৰকলৈ ফোন কৰিলো ৰেচিপি ভিডিঅ' এটা বনাওয়া সি ক'লে আজি তিল গাহৰি বনাম তাকে আৰু কথামতেই কাম প্ৰথমতে তিলটো ধুই লৈছে তাৰপিছত অলপ দেৰি ভাজি লৈছে ভজাৰ পাছতে মিক্সাৰত গ্ৰাইণ্ড কৰি লৈছে এইখিনি কাম কিন্তু আমাৰ খুৰীয়ে কৰি দিছে আকৌ এইফালে আকৌ আমাৰ ৰাইজে বাকীবিলাক বস্তু ৰেডি কৰি লৈছে মই আকৌ ৰচুন এটা পেষ্টটোৱে খুন্দি দিছো বনাবলৈ কিন্তু ঢেৰ বস্তু লোৱা নাই কিন্তু দেই ৰাইজ একদম চিম্পুলকে বনিব ৰেচিপিটো এইফালে আকৌ আমাৰ কেৰাহীত মাংস পৰিছিলেহে গোন্ধ পায়ে এইফালে আমাৰ চুতীয়া আহিলে বোলে কি বনাইছ ধুনীয়া গোন্ধাইছে মই বোলো হে কেৰাহীত মাংস দিছিলে গোন্ধ পালিয়ে নি এইফালে আকৌ আমাৰ ৰাইজে টেপেককে মাথা মাতিছে বোলে বনাইছে কোনে আৰু এটা কথা দেই ৰাইজ তিল গাহৰিটো কিন্তু চবেই বনোৱাৰ ষ্টাইলটো বেলেগ বেলেগ আমি পিছে একদম চিম্পুলকে বনাইছো ক'ব গ'লে একদম সহজ উপায় ৰেচিপিটোত কিন্তু কি দিছো কোৱা হোৱাই নাই নহয় ৰেচিপিটোত দিছো আমি আলু পিঁয়াজ বিলাহী ৰচুন আদাৰ পেষ্ট আৰু একদম শেষত ভোট জলকীয়া অকমান দি অথনি যে খুৰীয়ে ৰেডি কৰি থৈছিলে তিলখিনি তাতে দি দিছো এইফালে আমাৰ খানাও ৰেডি হৈ গ'ল মাংসটো কালাৰটো চকৰাইছ মাংসৰ কালাৰ দেখি মই ৰখিবতো পৰা নাই চিধা মুখলৈহে বিচনিছো আৰু মাংসটো কিন্তু আল্টিমেট বনিছে দেই ৰাইজ এইফালে আকৌ আমাৰ চতিয়া সুধিলো বোলো মাংসৰ টেষ্ট কেনেকুৱা হৈছে সিও টেষ্ট কৰি ক'লে একদম মজা হৈছে বোলে এইবাৰ আকৌ আমাৰ মেইন মানুহ সুধিলো বোলো হিৰ কেনেকুৱা হৈছে নিজে বনোৱা খানা তাতো ৰিয়েকশ্যন চাই গম পাইছেই একদম চিম্পুলকে বনোৱা তিল গাহৰিটো খাইতো আমি ভালেই পালো আপোনালোকে পিছে কেতিয়া টেষ্ট কৰিব